মানাস আৰু বাক্সা সমষ্টি জিকাটো 100% আমাৰ NDA প্ৰাৰ্থী হয় আৰু মুঠতে BTC অঞ্চলত 15টা সিটত 15টাও আমি জিকাই দিম। এইটো আমাৰ দায়িত্ব। আমি দিছপুৰত পঠাব লাগে, আমি পঠাই দিম। আৰু চৰকাৰ NDA নেতৃত্বত BJP নেতৃত্বত NDA চৰকাৰ কৰিব। BPF আছে ইয়াত, AGP আছে ইয়াত, বিভিন্ন দল আছে। মুঠতে NDA চৰকাৰ গঠন কৰাটো 100%। আৰু অসমৰ চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব। আৰামছে আমি কি প্ৰতিশ্ৰুতি দিছে ইয়াতকে ডাবল গুণ কাম কৰি পেলাই দেখাই দিম আমি কৈছে না আমাৰ দৰ্জা খোলা, আপুনি আহিবও পাৰে, যাবও পাৰে। আমার দুটা দল, আমার দুটা ক্যান্ডিডেট বিপুল ভোটত জিকিব। আমার মানাক বিধানসভা সমষ্টি আৰু আমাৰ বাক্সা সমষ্টি দুজন কেণ্ডিডেটক আজি ছাপোৰ্ট কৰিবৰ কাৰণে দলে বলে সকলো জাতি ধৰ্মৰ মানুহ, সকলো সম্প্ৰদায়ৰ মানুহ একেলগে ওলাই আহিছে। আৰু ইতিমধ্যে আমি মানাক বিধানসভা সমষ্টি হিচাপে মই নিজে EM আৰু আমাৰ MCLA দিগন্ত গায়াৰী নিজে আছে আৰু আমাৰ মুছলপুৰত আগষ্টুছ টিকা ডাঙৰীয়া আছে। গতিকে BPFৰ এটা শক্তিশালী ভেটি আমাৰ মজবুত হৈ আছে আৰু NDA প্ৰাৰ্থী হিচাপে আৰু মজবুত হৈছে। আৰু দুজন কেণ্ডিডেট আজিৰ দিনতে আমি নিশ্চিত তেওঁলোকে জিতি পেলাই আমাৰ দিছপুৰত গৈ পেলাই চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। যথেষ্ট আমি আশাবাদী নহয়, ফাইনেল হৈছোঁ আমি।